আমি সকলোৱে জানো যে আমেৰিকাৰ এটা কোম্পানী হিন্ডেনবাৰ্গ বুলি তেওঁৰ যিটো ইনভেষ্টিগেটিভ যিটো কোম্পানী তেওঁ এক্সপ'জ কৰিলে যে মোদী চৰকাৰ আৰু আদানি কি ৰিলেশ্যন আছে আমাৰ ৰাইজৰ টকা SBIত আছে LICত জমা আছে সেইবিলাক টকা ৰাইজৰ টকা বিজেপি গভৰ্ণমেণ্টে ফ'ৰ্চ কৰি পেলাই আদানিক ধাৰ দিয়া হৈছে লোন দিয়া হৈছে সেই টকাৰে আদানি নিজৰ কোম্পানীটো উত্থান হৈ আছে আজি গোটেই দেশ জুৰি এতিয়া অকল আদানি আম্বানী আদানি সেইটোৱে চলি আছে সেইটো হ'ল বিজেপি চৰকাৰে অকল ৰাইজেহে ভোট দিছে আদানিক উঠাবৰ কাৰণেতো ৰাইজে ভোট দিয়া নাই সেই কথাটো লৈ পেলাই আজি অল ইণ্ডিয়াত প্ৰেছ মিট চলি আছে সেই গোটেই সেই আমাৰ বিজেপি চৰকাৰ ফেইলিয়াৰ্ছ গভৰ্নেন্স যিটো ফেইলিয়াৰ সেই কথাটো লৈ পেলাই ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ অফিচত প্ৰেছ মিডিয়া বন্ধুসকল আমাৰ প্ৰেছ মিটৰ যিটো মেইন এজেণ্ডা তাৰে হেডিংটো হ'ল হাম আদানি কেহে কৌন আমি আদানিৰ কোন হয় আমাৰ টপিকটো হ'ল অল ইণ্ডিয়া আমাৰ প্ৰেছ কনফাৰেন্স হৈছে আজি 23 তাৰিখৰ ভিতৰত চবতে গোটেইখিনি ষ্টেটত সেইটো প্ৰেছ কনফাৰেন্স হৈছে যে তাৰে পইণ্টছখিনি মই আপোনালোকক ক'ব বিচাৰিছোঁ সমগ্ৰ দেশত এতিয়া টুলপাৰ লাগিছে আদানিৰ কথা এতিয়া আদানি কোন হয় আমাৰ ৰেছপন্সিবিলিটি আছে যে বিজেপি চৰকাৰক ৰাইজে ভোট দিছে কিহৰ কাৰণে ভোট দিছে এই কথাটো লৈ যে এজন বিজনেছমেনক বা এটা দুটা এণ্টাৰপ্ৰেনাৰশ্বিপৰ উত্থান হ'বৰ কাৰণেতো মানুহে ৰাইজেতো ভোট দিয়া নাই গতিকে তাৰে আমাৰ ইয়াত কেইটামান পইণ্টছ লিখা আছে এই পইণ্টছখিনি মই পঢ়ি যাম আপোনালোকক পিছত আমি এই হোৱাটছআপতো আমি শ্বেয়াৰ কৰি দিম পইণ্টছখিনি The Congress Party stands shoulder to shoulder with the people of India struggling against rising prices, highest unemployment, and a government-sponsored divisive agenda to deflect the public attention from its governance failures. Kotha hol ki, but Congress Party has got a responsibility as an opposition party. We are also concerned about the open look of public exchequer to fund crony capitalists and unfolding of this whole PM-linked Adani mega scam. It will at a mega scam, put all India. So we cannot allow the government to run away from its responsibility, and today we are holding nationwide press conference in 23 leading cities of the country. 23খন cityত আজি press meet kora hoy ase. The government may have expunged Sri Rahul Gandhi's questions and the Congress President Sri Mallikarjun Kharge's speech points, but the people of India are watching what is happening in the parliament. The people want to know why this government is trying to reduce the value of parliament debates, and PM is not answering the pertinent questions of the parliament. Yare amar aru keitaman points ase moi apnalokok share korim